ডিছক্ৰিপশ্যনত দি দিব থেংক ইউ ভাই মানে গানটো দাদাই গাইছে আৰু দাদাৰ নামটো মজা হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল পাপু ভাই আৰু পাপু ভাই ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি মানে ভিডিঅ'টো ইমান ধামাকা সভা গৈ আছে মানে পূৰা ভিতৰত ওলাইছোঁ গাইছ ৰাতিপুৱাই পুৱাই আৰু গাইছ এতিয়া আৰু পূৰা বলক আৰু যায় ভিডিঅ'টো আৰম্ভ কৰি বলক গাইছ এইফালে গিৰ্জা আছে হয় গিৰ্জা আজি আমি ক'ত যাম আজি আমি ভৈৰৱকুণ্ড গৈ আছোঁ শ্বুটিঙৰ কাৰণে মোৰ বন্ধু সঞ্জয় এতিয়া দুৰ্গা পূজা ধুনীয়া মানে গান আহি আছে গতিকে কম দিনৰ ভিতৰত গানটো ৰিলিজ হ'ব দুৰ্গা পূজাৰ আগে আগে গতিকে সকলোৱে চাব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো গাইছ সকলোৱে চাব আৰু ভিডিঅ'টো আমাৰ লগত আছে বহুত গায়ক আৰু ইউটিউবাৰ আছে এইফালে ভিডিঅ' বনাই আছে আৰু ইফালে ভিডিঅ' বনাই আছে তো গাইছ আৰু গায়ককেইটা অলপ দেখাই দিওঁ চাই থাকক গাইছ পূৰা গান গাই আছে মানে আৰু कौन है ये लोग कहाँ से आते हैं মানে আমি ভৈৰৱকুণ্ডত যাই আছোঁ না তো বহুত ইউটিউবাৰ আৰু ডান্সাৰ বহুত আৰু গায়ক এইটো লৈ আছিলোঁ আমাক আৰু গাইছ আজি মানে এইটো চাওক কি নামটো গ'লে গাইছ তো এইটো এটা লোৱা কোন আছে আৰু গাইছ এক্সামৰ ফাইনেল এক্সাম দিয়াৰ পিছত ল'ম চাগে ভিডিঅ' পাব আৰু মোটো ভিডিঅ' পৰা এটা চিনেমেটিক চাওক আপোনালোকক দেখাই দিছোঁ তো চাই থাকক A few moments later. ভৈৰৱকুণ্ড পালোহি আৰু ভৈৰৱকুণ্ডৰ দৃশ্যবোৰ আপোনাৰ চাৰিওফালে দেখুৱাম আৰু গাইছ আৰু ভিডিঅ' শ্বুটিঙত দেখুৱাম তো ভিডিঅ' শ্বুটিঙত আহিছোঁ যেতিয়া আৰু এইফালে ধীৰাজ ব্লগ বনাই আছে আৰু এইফালে বিতুপন দা নমস্কাৰ এইফালে কি খবৰ একদম বঢ়িয়া তোমাৰ ভাল বিতুপন দা আৰু বিতুপন দা একদম ফেচবুক পুৰা ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই খুব সুন্দৰ ব্লগ বনাই আছে ভাল লাগি আছে দেই আৰু বিতুপন দাৰ লিংকটো দি দিম মই ডিছক্ৰিপশ্যনত আৰু একদম বিতুপন দা ফেচবুকত ভাইৰেল হৈ আছে মানে এইকেইদিন তো গাইছ পুৰা ভিডিঅ' ভাইৰেল হৈ আছে বিতুপন দাৰ আৰু সোনকালে 1K কৰি দিয়ক গাইছ আৰু ইমান নাই 1K হ'বলৈ যিহেতু তো সোনকালে আৰু এই চাইডত থকা ৰঙৰ বটনটো টিপি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক গাইছ আৰু লাইক চাইক কৰি দিব কমেণ্টত জনাই দিব গাইছ কেনেকুৱা লাগে মোৰ ভিডিঅ'বোৰ চাই আৰু গাইছ পূৰা 1K জল্দি কৰি দিয়ক গাইছ বহুত ভাল লাগিব আৰু ডাঙৰ কণ্টেণ্টবোৰ দি থাকিম গাইছ ভাল ডাঙৰ কণ্টেণ্ট দিম আৰু আমাৰ দাদাজন ইফালে মানে গানটো দাদাই গাইছে আৰু দাদাৰ নামটো কৈ দিয়ক নমস্কাৰ মই সঞ্জয় ডেকা মই এতিয়া আমাৰ আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ কাৰণে এটি নতুন আপোনালোকৰ ওচৰত অডিঅ' আৰু ভিডিঅ' ছং একেলগে আপোনালোকৰ আগত আগবঢ়াই আছোঁ সেয়েহে সমূহ অসমবাসীয়ে যেন মোৰ ভিডিঅ' আৰু অডিঅ'টো যেন আঁকোৱালি লয় লগতে ছাবস্ক্ৰাইবাৰ লাইক কৰে সেয়েহে আপোনালোকৰ শ্বেয়াৰ কৰিব সকলোকে আপোনালোকৰ আৰু সেয়েহে আপোনালোকৰ সকলোৰে ওচৰত মই কৃতজ্ঞতা প্ৰাৰ্থনা কৰিছোঁ আৰু গানটো বহুত হিট হ'বলৈ গৈ আছে গাইছ আজি শ্বুটিঙত আহিছে সেইটো কেতিয়া আপলোড দিব ভিডিঅ'টো আৰু 2 এদিনৰ ভিতৰতে দি দিম আজি প্ৰথম শ্ব' হ'ব তাৰপিছত আৰু 2 দিন পিছত পাই যাব তো গাইছ মই ডিছক্ৰিপশ্যনৰ লিংকটো দি থৈ দিম তাৰ লিংকটো থাকিব দাদাৰ আৰু পূৰা ছাপোৰ্ট কৰিব আৰু গানটোত গাইছ গানটো পূৰা হিট হ'বলৈ গৈ আছে পূজাৰ গান তো চাই থাকক গাইছ এতিয়া শ্বুটিং আপোনালোকক দেখুৱাই থাকিম আছে আমাৰ আৰু এজন ডাঙৰ একদম বিগ ইউটিউবাৰ আৰু দাদাৰ নামটো কৈ দিয়ক আৰু চেনেলটোৰ নামটো কৈ দিয়ক নমস্কাৰ মোৰ নাম শ্ৰী অংকুৰ বৰা চেনেলটোৰ নাম অংকুৰ বৰা অফিচিয়েল বুলি আছে আপোনালোকে চাব তাতে গান চান দিওঁ ব্লগ চব মাজে বনাই ভিডিঅ' পাতাই থাকে অংকুৰ দাই গম পাইছা দাদাজন মানে লগ পাই ভাল লাগিছে আৰু বহুত ফানি হয় কিন্তু আৰু ভাইটিৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে আৰু বেলেগ একো কৰিব নালাগে হয় নহয় পইচা পাতি দি আমাৰ হেল্প কৰিব নালাগে খালি মানে ৰঙা বস্তুটো এনেকৈ টিপি দিলে মানে আৰু এটা লাইকটো বনাই দিব দি দিব আৰু এনেকৈ মাৰি দিব আৰু দাদাৰ চেনেলটো মই কিবা লিংক ডিছক্ৰিপশ্যনত দি দিব থেংক ইউ ভাই বাইক চলাই আছে এইফালে আছে আমাৰ ডান্সাৰসকলে পূৰা একটনি আৰু ৰেডি হৈ আছে গাইছ এইফালে আমাৰ মেকআপত ব্যস্ত এইফালে খোৱাত ব্যস্ত আৰু এইফালে ৰেডি হৈ আছে পূৰা আৰু কম সময়ৰ ভিতৰতে গাইছ আপোনালোকক দেখাই থাকিম এইফালে আছে আৰু গাইছ আমাৰ যে এক্টিঙত মানে হিৰোটো আমাৰ তো এইফালে আছে আমাৰ হিৰোটো বহি
এইফালে আমাৰ ছাৰ হয়জন এইফালে গাইছ হিৰোটো আমাৰ বহি আছে কেনে লাগিছে ছাৰ আপোনাৰ ভাল লাগিছে থেংক ইউ ছাৰ আমাৰ মানে ক্লাছ বা হাইস্কুলৰ টিচাৰ হয় ছাৰ আমাৰ আৰু এতিয়া মানে পূৰা যুঁজত আছে আপুনি ছাৰে একদম পূৰা ঠিকে আছে ঠিকে আছে আৰু এইফালে দাদাহঁত আছে আমাৰ কেমেৰামেন এইফালে দাদা চাই দিয়ক হ'ল অণ্ডা চব হিন্দীত কৈ আছোঁ দেই এইফালে আহিছোঁ অৰুণাচল প্ৰদেশ অসমৰ বাহিৰত অলপ ফুৰিবলৈ আহিছোঁ গাইছ খোজকাঢ়ি তো বলক আৰু গাইছ এইফালে অলপমান নাজাৰা দেখাই দিওঁ আপোনালোকক এইফালে চা কি নাজাৰা গাইছ আৰু এইফালে কিবা কিবি টাউন চাউন আছে আৰু গাইছ আমি ইয়াৰ পৰা ইমান নাযাওঁ তো অলপমান আগত লাগি যাম গৈ কিনে আৰু আহিম তো गाइस चलो वीडियो को एंड तक देखते रहिए शूटिंग वीडियो का शूटिंग अभी बाकी है वो दिखाने के बाद वीडियो को एंड करूँगा गाइस तब तक आप लोग वीडियो को बने रहिए गाइस আহিলোঁ তাৰ পৰা চাহ তাহ খাই ৰাতিপুৱাৰ মৰ্ণিং আহাৰটো খাই ল'লোঁ আৰু গাছ এতিয়া আৰু শ্বুটিঙৰ কাৰণে ওলাই আহিছোঁ মানে ক্লিপবোৰ দেখুৱাই থাকিম আৰু গাছ শ্বুটিঙৰ আৰু ময়ো বনাই আছোঁ এইফালে ব্লগ সকলোৰে ব্লগবোৰ চাব মোৰ দেখুৱাই থাকিম আৰু গাছ নে কি বলক আৰু আৰু গাছ ফাইনেলি আমাৰ শ্বুটিং আৰম্ভ হৈ গ'ল আৰু চাই থাকক গাছ ভিডিঅ'টো পুৰা লাহে ঘূৰি দিয়া বঢ়িয়া হাঁহি লাগে বঢ়িয়া এনেকৈ দিয়া হাঁহি লাগে বঢ়িয়া অলপ ঘূৰি দিয়া ইফালে বঢ়িয়া संगे संगे रे अरे संगे संगे रे এইফালে গাছ মোৰ লগত আছে যে ড্ৰোন আৰু অলপ পিছতে আপোনালোকক দেখুৱাই থাকিম ড্ৰোন শ্বট আৰু এইফালে আছে শ্বুটিং চলি আছে আৰু এইফালে ড্ৰোনখন আছে দাদা এইফালে চাগে এইয়া অতি সোনকালে পাব হয় এক্টৰৰ শ্বুট চলি আছে এইবাৰ ছাৰৰ শ্বুটিং হ'ব মানে আৰু গাইছ পুৰা আল্টিমেট জেগা পুৰা মজা লাগি আছে গাইছ ya moja संगे संगे सोकुड़ी संगे संगे सोकुड़ा संगे संगे सोकुड़ी संगे संगे सोकुड़ा आज कसिया ही